চিন্তা ভাৱনা দুখ কষ্ট ভাগৰ কাৰণো নাথাকে হয়তো বিভিন্নজনে বিভিন্ন সময়ত কাৰোবাক কৈ অকণমান অন্তৰখন পাতল কৰে আৰু কিছু লোকে কি কৰে নিজৰ দুখ কষ্ট ভাগৰ সমস্তবোৰ নিজৰ বুকুতে বান্ধি ঘূৰি ফুৰে ভাবে বেলেগক কৈনো কি লাভ হ'ব যি সমস্যা হ'ব তাৰ জানো সমাধান দিব পাৰিব নোৱাৰে সেই হেতুকে নোকোৱাই ভাল এফালে ভালো তেনেকুৱা কিছুমান কথা লোকক কৈ ঠাট্টাৰ পাত্ৰ হোৱাতকৈ হাঁহিৰ পাত্ৰ হোৱাতকৈ নিজৰ মাজতে লুকুৱাই ৰাখাই ভাল কিন্তু কি কৰিব উপায় নাই কিছু চিন্তা কিছু কষ্ট নিজৰ বুকুতে সাঁচি ৰাখিছে সময়ে দি যায় বিভিন্ন সময়ত সাংঘাতিক ধৰণৰ কিছুমান অভিজ্ঞতা মাক বাপেক বায়েক দুজনীৰ সৈতে ডিপু এখন ঘৰৰ একমাত্ৰ ল'ৰা সকলোৰে যেন আশাৰ স্থল ডিপু কিন্তু আজিলৈকে ডিপুৱে একো এটা কৰিব নাই পৰা তিনিআলিতে এখন বাঁহৰ চাং বনাই লৈছে তাতে বহি চিগাৰেট এটা টানি আছে বাপেকৰ বয়সৰ মানুহকেইটা যেতিয়া চাইকেল লৈ ওচৰৰে পাৰ হৈ যায় তেতিয়া শুনা নুশুনাকে কৈ থৈ যায় যে মাষ্টৰৰ পুতেকৰ অৱস্থা চা এয়াহে হ'লগৈ দশা তলমূৰ কৰি ডিপুৱে কিছু সময় চিন্তা কৰি থাকে বোলে কৈছে ক'বলৈ দিয়া যেতিয়া আবেলি বৰমাহঁতে মাছ মাৰি উভতি ঘৰলৈ আহে ডিপুৰ পিনে চাই ইজনীয়ে সিজনী কোৱা কৰি কৰে যে ল'ৰা বাহিৰলৈ পঠিয়াইছিলে পঢ়িবৰ কাৰণে এয়া থোৱা টনাহে শিকি আহিলে ডিপু মনে মনে শুনি থাকে উপায় নাই শুনিবই লাগিব কামটো কৰিছে যেতিয়া বিভিন্ন কিছুমান কষ্ট আকৌ বুকুত লৈ ঘৰলৈ উভতি যায় ঘৰটো গৈ সেই একেই মাকে আহি ধুনীয়াকৈ কয় যে বাপেৰৰ হোটেলত ভাত বাঢ়ি থৈছোঁ খাই যায় আহি তইতো একো কৰিব নোৱাৰ তইতো একো কৰিব নালাগে বায়েক দুজনীৰ মুখলৈ চালে ডিপুৱেও বহুত কথা ভাবে কাৰণো মন নাযায় নিজৰ বায়েককেইজনীক ভালকৈ ৰাখিবলৈ মনে বিচৰা বস্তুটো দিবলৈ মনে যি ধৰণে বিচাৰিছে তেনেকৈ সজাই পৰাই ৰাখিবলৈ মাকৰ পচন্দৰ কাপোৰ সাজ দিবলৈ কোনজন পুতেকৰ মন নাযায় কিন্তু নোৱাৰে উপায় নাই কাৰণ কিয় ডিপুৰ একো এটা নাই সেইবোৰকে ভাবি চিন্তি অকণমান সন্ধিয়া হোৱাৰ পিছতেই ওলাই গ'ল আকৌ তিনিআলিলে বুলি ডিপুৰ লগৰ দুজনো আহে ডিছপ'জেল গ্লাছত ৰঙা অকণমান বাকী পানী মিক্স কৰি ধুনীয়াকৈ খাই দিয়ে মাকে অৱশ্যে সেয়া বিষ পানী বুলি কয় কিন্তু ডিপুৱে ভাবে বিষৰহে দৰৱ সেইখিনি খাই দিলে দেখোন বিভিন্ন কষ্ট বিভিন্ন চিন্তা অকণমান সময়ৰ কাৰণে হ'লেও পাতল হয় আৰু লগৰ কেইজনেও আহি তাত যোগদান দিয়ে তাত সিহঁতৰ বিভিন্ন ধৰণৰ কথা ওলায় বিভিন্ন ধৰণৰ চিন্তা ওলায় সেই অকণমান যেতিয়া সিহঁতে খাই ল'ব উপাৰ্জনৰ যেন হাজাৰটা ৰাস্তা খোল খায় কিন্তু গৈ থৈ সেই একেই পইচা টকা নহ'লে যেন একো নাই আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে সপোন দেখিবহে পাৰোঁ সপোন দেখাটোও যেন এটা পাপ পূৰণ কৰিবলৈ কিমান দিন লাগে সেয়া একমাত্ৰ প্ৰভুৱে জানে একমাত্ৰ ভগৱানে জানে সিহঁত তিনিওটাই বহি লৈ বিভিন্ন কথা আলোচনা কৰে অকণমান খাই লৈ যেতিয়া গাত ৰঙীন লাগে তেতিয়া সিহঁতৰ 10 মহলীয়া বিল্ডিঙৰ পৰা একেবাৰে ব্ৰইলাৰ ফাৰ্মলৈকে মানে বিজনেছ প্লেন সিহঁতৰ বিজনেছ প্লেনত বিভিন্ন ধৰণৰ কথা ওলাই পৰে লগৰ এজনৰ বাপেকে আকৌ কেইটামান টকা দিম বুলি কৈছে কিবা অকণমান ব্যৱসায় কৰিবৰ কাৰণে কিন্তু পাৰ্টনাৰশ্বিপত হেনো ব্যৱসায় কৰিবলৈ নিদিয়ে সেইকাৰণে সি ক'লে হেৰো নেলাগে পইচা ব্যৱসায় নকৰোঁ বেলেগ চাকৰি কৰিম দিন ৰাতি কষ্ট কৰিছে বহুত কষ্ট কৰিছে এটা চাকৰিৰ কাৰণে কিন্তু নাই ডিপুৱে ভাবিলে এবাৰ মাংসৰ ব্যৱসায়কে কৰোঁ আলোচনা কৰিলে লগৰ লগত বহিলে আলোচনা কৰিলে ডিপুৱে ক'লে যে মাংসৰ ব্যৱসায়কে কৰোঁ মাংস কাটি বিক্ৰী কৰিম সিহঁতেও হয় ভৰ দিলে ঘৰত গৈ কথাটো উলিয়ালে কিন্তু ডিপুৰ মাকে ক'লে যে আমাৰ মানুহে মাংস কাটি বিক্ৰী নকৰে সেইবোৰ কাম নকৰিবি আৰু যদি কৰিবলৈ হয় ঘৰৰ পৰা বাহিৰত থাকিবি বহুত কথা ভাবিছে ডিপুৱে ভাবিলে এইটো বিজনেছো ফ্লপ কোনো কথা নাই ভাতকেইটা খাওঁ বুলি যেতিয়া পাকঘৰলৈ গৈ ঢাকোনখন দাঙি চালে কাঁহৰ বাতিত ধুনীয়াকৈ মুৰ্গী মাংস বনাই কৰি ৰাখি দিয়া আছে বহু প্ৰশ্ন বহু উত্তৰ মিক্স পেচ কৰি ভাতৰ লগতে খাই বিচনাখন ল'লে বিচনাখনতো পৰিছে টোপনি কিন্তু নাই অহা ছটফটাই আছে চকুহাল মেলিলেও চকুহাল মুদিলেও চাৰিওপিনে মুঠতে শূন্যতা চিঠিটোৱে ঠিক কৈছে খিৰিকীখনে দেখিলে যে জোনটোৱে পুৰা হাই ভল্টেজত পাৱাৰ মাৰি আছে অকণমান চাওঁ বুলি জোনটোৰ লগতে খেলোঁ বুলি ভাবি পেলাই বাহিৰলৈ গ'ল আৰু চিগাৰেটৰ ধোঁৱাৰে জোনটো গাত লগাবলৈ চেষ্টা কৰোঁতে কেতিয়ানো এটা চিগাৰেট শেষ হৈ গ'ল গমেই নাপালে তেনেকৈ এটাৰ দিন আকৌ গুচি গ'ল বহুকেইটা সপোন বুকুত বান্ধি চহৰলৈ গৈছিল শিক্ষক কৰা দেউতাকে পইচাকেইটা সময়মতে যোগাৰ কৰিছিল দৰমহা যদিও সময়মতে নহয় তথাপিও চাউল বিকি ধান বিকি হ'লেও ডিপুৰ পইচাকেইটা চহৰলৈ বুলি পঠিয়াইছিলে কিন্তু কি হ'ব পঢ়িলে একেবাৰে যদি উত্তম হ'ব নোৱাৰে তাত আকৌ নিজৰ ভাগখিনিও এৰি দিবলগীয়া হয় মানে কাষ্ট প্ৰব্লেম তেনেকৈ দিনবোৰ পাৰ হৈ গৈ আছে ক্ৰমান্বয়ে কমি আহি আছে চাকৰিত এপ্লাই কৰা বয়সৰ সীমা উপায় নাই কিছুমান কথা নিজে ভাবিবলৈ হয় কিন্তু কি হয় সময়ে বাধা দিয়ে সময়ৰ দাবীত মানিব নোৱাৰে বিভিন্ন কিছুমান কথা ভাবি চিন্তি দেউতাকক আকৌ এদিন ডিপুৱে ক'লে যে সৰু সুৰা ব্যৱসায় এটাকে আৰম্ভ কৰোঁ মোক পইচা কেইটামান যদি তুমি দিয়া তেতিয়া দেউতাকে ক'লে যে 2 মাহৰ পিছত বায়েৰৰ বিয়া তাৰ কাৰণে পইচা কেইটামান ৰাখি থোৱা হৈছে সেইকেইটা পইচাত আৰু চকু নিদিয়াই ভাল তোক পঢ়োৱাৰ নামত বায়েৰেকেইজনীকো পঢ়োৱা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ বিয়াৰ কাৰণে যিকেইটা পইচা থৈ দিয়া আছে সেইকেইটা পইচা মই তোক দিব নোৱাৰোঁ বহুত কথা ভাবিলে বিয়াৰ কাৰণে পইচা সাঁচি থোৱাতকৈ সেইকেইটা যদি পঢ়াৰ নামত ব্যৱহাৰ কৰিলেহেঁতেন হয়তো চাগে আজি কিবা এটা কৰিব পাৰিলেহেঁতেন
আকৌ ভাবে কিনো লাভ, মোকোতো পঢ়ুৱাইছিলে, কিন্তু মই কি কৰিব পাৰিছোঁ, আহি পেলাই ঘৰত সেয়া টেকা চাং ৰখীয়া হৈ বহি আছোঁ। কিন্তু এনেকৈ আৰু কিমান দিন, বাটলৈ গ'লে বাটৰ মানুহে কথা শুনায়, ঘৰলৈ আহিলে ঘৰৰ মানুহে কথা শুনায়, নিজৰ জীৱনটোৰ প্ৰতি নিজৰে যেন বিতৃষ্ণা লগা হৈ গৈছে। আইনাখনৰ সন্মুখত যেতিয়া নিজকে থিয় কৰাই চাই নিজকে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন কৰিবলৈ মন যায়, কিন্তু উত্তৰত মাথো সেই একে জিৰ', টকা, ফাইনেন্স। পইচা নহ'লে, টকা নহ'লে আজিৰ দিনত যেন একো নহয়। কি কৰিব, কি নকৰিব, কি কৰিলে লাভ হ'ব, কি কৰিলে আগবাঢ়িব পাৰিব। পঢ়া শুনাও কৰিলে যথেষ্টখিনি, কিন্তু আজিলৈকে যেন একো কাম কৰিব পৰা নাই। কিছুমান কাম কৰিব নোৱাৰে ঘৰখনৰ প্ৰতি লক্ষ্য ৰাখি। ভাবিছিলে এবাৰ হাজিৰা কৰিবলৈ যাওঁ নেকি, কিন্তু বাপেকেও মানা কৰিলে, নেলাগে বোলে হাজিৰা কৰি তই মোক ভাত সাজ খুৱাবৰ কাৰণে। লগৰকেইটাৰ লগত অকণমান আলোচনা কৰোঁ বুলি আকৌ সেই তিনিআলি মূৰৰ চাংখনতে গৈ পেলাই ডিপু বহিলে। আৰু তেনেকৈ বিভিন্ন কিছুমান কথা আলোচনা কৰি থাকোঁতে গাঁৱৰে জোনালী বুলি ছোৱালী এগৰাকী আহিলে। আহি পেলাই ডিপুক ক'লে যে ডিপুদা, চহৰৰ বাছখন গুচিয়ে গ'ল আৰু মই চহৰৰ বাছখনতে আচলতে আচাৰ টেমাকেইটা দোকান এখনলৈ দি পঠিয়াই দিওঁ, কিন্তু আজি যদি দিব নোৱাৰোঁ অলপ কথাটো বেয়া হ'ব, তোমালোকে মোক সহায় কৰিব পাৰিবা নেকি? উপায় নাই, ডিপু আৰু লগৰ দুজনে আলোচনা কৰি ভাবিলে কি এনেহে আছোঁ, ব'ল তাইকে অকণমান সহায় কৰি দিয়াও হ'ব, আচাৰ টেমাকেইটা চহৰত গৈ দি থৈ আহিম। জোনালীক যাম বুলি কৈ আচাৰ টেমাকেইটা লগতে ৰাখি পেলাই জোনালীক বিদায় দিলে। কিন্তু সেই সময়খিনিত সিহঁতে এটা কথা আলোচনা কৰিলে যে ছোৱালী মানুহ হৈ তাই সৰু সুৰাকৈ হ'লেও কিবা এটা ব্যৱসায় কৰিছে, নিজৰ লাগতিয়াল বস্তুখিনি তাই আনিব পাৰিছে, আচাৰ বনাই তাই বিক্ৰী কৰি চহৰত বিকিছে, তাইতো এটা ভাল ইনকাম হৈ আছে, আমিনো সেইখিনিও কৰিব পৰা নাইনে? কামক আচলতে লাজ কৰি ভয় কৰি লাভ নাই, কিবা এটা কৰা যাওক। এই কথা ভাবি তেওঁলোক চহৰ পালেগৈ। চহৰ পোৱাৰ পিছত আচাৰ টেমাকেইটা যেতিয়া দিবলৈ ওলাইছে, এখন হোটেলৰ সন্মুখত বহুত মানুহ লাইন লাগি থকা দেখা পালে। চহৰৰ সেই জেগাটো বিভিন্ন অফিচ কাছাৰীৰ যেন চেণ্টাৰ পইণ্ট। বিভিন্ন অফিচৰ মানে বিৰতিৰ সময়ত চাহ ভাত খাবৰ কাৰণে সেই জেগাখিনিত মানুহ ভিৰ লাগে। তেতিয়া ৰমেন ডিপুহঁতে ভাবিলে যে আমি দেখোন এটা কাম কৰিব পাৰোঁ, আমি ইয়াতে এখন চাহৰ হোটেল দিব পাৰোঁ। লগৰ এজনে চিধাই মানা কৰিলে যে মই হোটেল বয় হ'বলৈ মন নাই, মই হোটেল দিবলৈ মন নাই, মই হোটেল নিদিওঁ, তহঁতে যদি কৰিবলৈ মন আছে কৰ। এইবাৰ ডিপুৱে ব্ৰেইনত এটা কথা সোমাই ল'লে, জোনালীয়ে যদি আচাৰৰ বিজনেছ কৰিব পাৰিছে, আমি কিয় নোৱাৰোঁ? আমি চাহৰ দোকানখন দি খাব কিয় নোৱাৰোঁ? চাহৰ দোকানৰ কাৰণে বৰ বিশেষ বেছি ফাইনেন্সৰ দৰকাৰ নাই। ডিপু, ৰমেন, বিপুল ইহঁত তিনিওজনে আলোচনা কৰিলে, কিন্তু বিপুল কোনো পধ্যে মান্তি নহ'লে। সি ক'লে যে চাহৰ দোকান, গলটিত দোকান মই দিবলৈ নাই, তহঁতি যদি দিবলৈ মন কৰিছ দে, মই এইবোৰত নাই। তেনেকৈ বুলি কৈ সি উভতি গুচি গ'ল। কিন্তু কিছুমান কথা, কেনেকৈ পইচা আহিব, কেনেকৈ বাচনকেইটা কিনিম, কেনেকৈ চিলিণ্ডাৰটো কিনিম, এনেকুৱা ধৰণৰ কিছুমান কথা ভাবি চিন্তি আলোচনা কৰি ৰমেন আৰু ডিপুৱে চাহৰ দোকান দিয়া কথাটো সিদ্ধান্ত ল'লে। কিন্তু ঘৰত এই কথা একেবাৰে নজনালে, কাৰণ জানে ঘৰত যদি এই সম্পৰ্কে কিবা এটা কয় পোনচাতে বাধা দিব। সেই হেতুকে সিহঁতে আহি সৰুকৈ এখন কাঠৰ টেবুল টাইপত বনাই লৈ তাত চাহৰ দোকান দিলে। প্ৰথম ইনভেষ্ট বুলি ক'লে ডিপুৰ নাৰিকল তিনিটা নি বায়েকক কৈছিলে যে লাৰু কেইটামান বনাই দিবিচোন, লগৰ ল'ৰা এজনৰ ঘৰত সকাম আছে, লাৰু কেইটা বনাব পাৰিম বুলি ফিট মাৰি মই গুচি আহিলোঁ। বায়েকে উপায় নাই, মৰমৰ ভায়েকজনকনো কেনেকৈ না বুলি কৈ লাৰু কেইটামান বনাই দিলে। আৰু প্ৰথম ইনভেষ্টমেণ্ট বুলি, প্ৰথম চাহৰ দোকান বুলি চাহ আৰু সেই লাৰুকেইটাই আছিলে সিহঁতৰ প্ৰথম ব্যৱসায়। মাজে মাজে আহি জোনালীক কয় যে জোনালী, চহৰত আজিকালি আমি থাকোঁ নহয়, তই বাছত দি পঠিয়াব নালাগে, আচাৰ টেমাকেইটা আমাকে দি পঠিয়াবি। এনেকৈ এটা দিন দুটা দিন পাৰ হৈ গ'ল। লাহে লাহে সিহঁতৰ দোকানখনত মানুহৰ ভিৰ হ'বলৈ ধৰিলে। আৰু ডিপু, ৰমেন লগ হৈ পেলাই দোকানখন অকণমান ডাঙৰ কৰিলে, বহি পেলাই চাহ খাব পৰা ব্যৱস্থা অকণমান কৰি দিলে, বেঞ্চ দুখন পাই দিলে। লাহে লাহে সিহঁতৰ ব্যৱসায় ডাঙৰ হৈ আহিবলৈ ধৰিলে। বিপুল কিন্তু তেতিয়ালৈকে অকলে আছে। কিন্তু এটা দিনত বিপুলকো মাতি আনি ক'লে যে আমি চাহৰ দোকানখন চম্ভালিম, তই ওচৰতে তামোল পাণৰ দোকান এখন দে। তেতিয়া বিপুলে বুকুত ঢুকিয়াই পেলাই কৈছে, বঢ়িয়া, গ্ৰেজুৱেশ্যন পাছ কৰি এতিয়া মই তামোল বেপাৰী হ'ম, তামোলৰ দোকান দি বহি থাকিম, গুটখা তামোল বিক্ৰী কৰিম। তেতিয়া লগতে ডিপুৱে মাত দিলে যে তামোলহে বিক্ৰী কৰিব পাৰিবি, গুটখা বিক্ৰী কৰিব নোৱাৰ, কাৰণ জেগাত কলেজত পঢ়া ল'ৰা ছোৱালীও আহে, কোনে কি কৰিছে কোনে কি নাই কৰা আমাৰ দৰকাৰ নাই, কিন্তু আমাৰ ব্যৱসায়ৰ দ্বাৰা যাতে কাৰোবাৰ অসুবিধা নহয়, আমাৰ ব্যৱসায়ৰ বাবে কাৰোবাৰ এখন যাতে ঘৰ ধ্বংস নহয়, সেই কথাটো ধ্যান ৰাখিবি। লাহে লাহে জোনালীৰ আচাৰ ব্যৱসায়টো ডাঙৰ হ'বলৈ ধৰিলে। আচাৰ আজিকালি বেলেগত নিদিয়ে, ডিপুহঁতৰ দোকানতে বিক্ৰী কৰে। আৰু তেনেকৈ ক্ৰমান্বয়ে হোটেলখন ডাঙৰ কৰি আহি এটা সময়ত ভাত, চাহ, ফাষ্টফুড ইত্যাদি সকলো ধৰণৰ ব্যৱস্থা সিহঁতৰ হোটেলখনত কৰি ল'লে। হোটেলত দিবলৈ মাছ মাংস বাহিৰৰ পৰা কিনি আনিছিলে। সেই হেতুকে ৰমেনে কি কৰিলে, ডিপুৰ ওচৰতে এখন মাছ মাংস কটা দোকান এখন খুলি ল'লে। ডিপুক ক'লে যে ডিপু, হোটেলখন তই চম্ভালি ল, তই অকলে চম্ভাল, মই মাছ মাংসৰ দোকানখনকে দিম। তাৰো যথেষ্টখিনি লাভ হ'ল। লাহে লাহে গৈ বিপুলৰ দোকানখনো ডাঙৰ হ'বলৈ ধৰিলে। আমাৰ নিজৰ সপোনবোৰক বৰ ডাঙৰ পৰ্যায় এটাত চোৱাৰ আশাত আমি সৰু সৰু সুখবোৰ এৰি দিওঁ হাতৰ পৰা। ডিপু, ৰমেন, বিপুলে লগ হৈ এতিয়া এটা ডাঙৰ ঘৰত সিহঁতৰ দোকান খুলি লৈছে। ভাড়াও দিয়ে, ৰুম কিছুমান ভাড়ালৈ দিয়ে, নিজৰ হোটেল এখন, মাছ মাংস কটা এখন দোকান, লগতে এখন গেলামালৰ দোকান। লগতে জোনালীৰ ব্যৱসায়টো খুব ভাল চলিলে। আচাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা, সৰু সুৰা বস্তু বনাই কৰি
দীপুৰ দোকানতে জোনালীয়ে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। আল্টিমেটলি 4টা জীৱন উদ্ধাৰ হ'ল নিজৰ অকণমান চেষ্টাৰ বাবে, নিজৰ অকণমান কষ্টৰ বাবে। কেইটামান দিন লাগিলে, কেইটামান বছৰ লাগিলে, কিন্তু আজিৰ দিনত তেওঁলোক এজন সফল ব্যৱসায়ী। একেবাৰে ডাঙৰ কিবা এটা হোৱাৰ আশাত আমি যদি ৰৈ থাকোঁ, আমাৰ একোৱেই নহ'ব শূন্যৰ বাহিৰে। গতিকে সৰুৰ পৰা যদি আৰম্ভ কৰোঁ, একদম কম বাজেটৰ পৰা যদি আমি কিবা এটা আৰম্ভ কৰোঁ, চাকৰিয়ে যে হ'ব লাগিব, চাকৰিয়ে যে পাম, তেনেকুৱা কোনো কথা নাই। চাকৰিয়ে সকলো নহয়, মই ভাবোঁ, মোৰ সেইটো একেবাৰে ব্যক্তিগত অনুভৱ। ব্যৱসায় কৰিও আমি আমাৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ। ব্যৱসায় হ'ল এটা সুকীয়া বস্তু, যি নিজৰ স্বাধীনত নিজে মালিক, নিজে কৰ্মচাৰী হৈ আমি কাম কৰিব পাৰোঁ। মই সৎ পথত থাকি সৎ কাম কৰি কেনেকৈ আমি কেইটামান টকা উপাৰ্জন কৰিব পাৰোঁ, সেয়া কিন্তু বিজনেছ কৰিলেও আমি কৰিব পাৰোঁ। কেৱল যে চাকৰিয়ে পাব লাগিব, কেৱল যে চাকৰিয়ে কৰিব লাগিব, তেনেকুৱা বুলি কোনো কথা নাই। হয়তো আপোনালোকে ভাবিব পাৰে যে তাই এতিয়া চাকৰি কৰি আছে কাৰণে সেইটো কথা কৈছে। সেইটো কথা নহয়। চাকৰি কৰা মানুহৰ প্ৰায় সংখ্যক মানুহৰে, মই প্ৰত্যেকৰে বুলি কোৱা নাই, প্ৰায় সংখ্যক মানুহৰে লাইফটো লিমিটেড, এটা সীমিত জীৱন আমি কটাই থাকোঁ। মই আকৌ কৈছোঁ, কিছু সংখ্যক ব্যক্তিৰ ক্ষেত্ৰতহে মই কথাটো কৈছোঁ। তেওঁলোকৰ দৰমহাটোৰ ওপৰত বেছ কৰি তেওঁলোকৰ মাহটো চলে, আল্টিমেটলি জীৱনটো চলি আছে, কাৰণ লিমিটেড পইচা। এটা দৰমহা আহিব, সময়মত দৰমহা কেইটা আহিব, সেইটোৰ ওপৰত বেছ কৰি গোটেই এটা বাজেট। দৰমহা 1 তাৰিখ বা 2 তাৰিখে হ'ব, কিন্তু 3 তাৰিখ 4 তাৰিখে আকৌ বাজেট। সেইটো মাহৰ দৰমহা পালে কি কি কৰিব লাগিব, বাজেটখন আগতে বনি থাকে। অমুকত দিব লাগিব, তমুকত দিব লাগিব, ঘৰ ভাড়া ইমান, ল'ৰা ছোৱালী পঢ়া ইমান, বেমাৰ আজাৰৰ নামত ইমান, অমুকত ইমানখিনি দিবলৈ আছে, অমুকত ইমানটো ধাৰ মাৰিবলৈ আছে, এটা বাজেট। সেই বাজেটটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই গোটেই মাহটো পাৰ হয়। আৰু ফিক্স পইচাৰ কাৰণে আমি ৰখি থকা হয়, যে মাহটো আহিব, এইখিনি পইচা পাম, ইমান। ক'বলৈ গ'লে চাকৰি কৰা প্ৰায় সংখ্যক মানুহ এটা ঘৰুৱা জীৱন কটাই আছে। এই ধৰক লোনত গাড়ীখন লৈছে, লোন লৈ ঘৰটো বনাইছে, লোন লৈ পেলাই ফ্ৰিজটো কিনিছে, লোন লৈ ইনভাৰ্টাৰটো কিনিছে, হয়নে? আৰু এনেকুৱা এটা জীৱন য'ত নেকি নিজৰ কাৰণে সময় উলিয়াবৰ কাৰণেও ছুটি বিচাৰি যাবলগীয়া হয়, হাহাকাৰ কৰিবলগীয়া হয়। তেওঁলোকে ছুটি দিলেহে আমি নিজৰ কাৰণে অকণমান সময় উলিয়াব পাৰিম। তেওঁলোকে ছুটি দিলেহে আমি ঘৰখনলৈ যাব পাৰিম। তেওঁলোকে ছুটি দিলেহে আমি ঘৰৰ সকামত উপস্থিত থাকিব পাৰিম। কেতিয়াবাতো এনেকুৱা হয় যে ছুটি নোপোৱাৰ কাৰণে ঘৰত বিয়া চলি আছে, ইফালে ছুটিয়ে নাপালে, তেনেকুৱাও হৈ যায়। কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত সেইটো নহয়। মই আকৌ কৈছোঁ, এইটো মোৰ একেবাৰে ব্যক্তিগত অনুভৱ, হয়তো মোৰ ভুল হ'বও পাৰে, আপোনালোকে মোক বেয়া নাপাব। হয়তো দীপুৰো কোনোবা মুহূৰ্তত এইখিনিত লাগি গৈছিলে যে ইমান কষ্ট কৰি দেউতাই বিকম কৰালে, এতিয়া আহি পেলাই দীপুৱে কি দিবলগীয়া হ'ল, গুলটিৰ দোকান চাহ দিবলগীয়া হ'ল। কিন্তু দীপুৱে কেতিয়াও ভবা নাছিলে যে আজি ইমান ডাঙৰ হোটেল এখনৰ মালিক হ'ব। ইমানটো পৰ্যায়লৈ যোৱাটো আচলতে সঁচাকৈ ভাবিবলগীয়া কিছু কথা। কাৰণ 2015-16 চনতে ডিগ্ৰী পাছ কৰি পেলাই যদি ভাবিলেহেঁতেন চাকৰি এটা আশাত মই বহি আছোঁ, কৰিব পাৰিম, চাকৰি পাম, কাম কৰিম, চাকৰি পাম, চাকৰি কৰিম, তেনেকৈ বুলি ভাবি থাকিলে হয়তো আজি ইমান এটা সফলতা কেতিয়াও লাভ কৰিব নোৱাৰিলেহেঁতেন। কষ্ট কৰিছে, বহু কষ্ট কৰিছে, দিনক ৰাতি কৰি কষ্ট কৰিছে, সৎ পথত আছে, সৎ পথত থাকি সৎ চিন্তা কৰি সৎভাৱে আগুৱাই গৈছে। কাকো বেইমানি কৰা নাই, কাৰো লগত খেল খেলা নাই। হয়তো দুখীয়া দৰিদ্ৰক এসাঁজ ভাত বেছিকৈ খুৱাইছে সেই হোটেলত পইচা নোলোৱাকৈ। সেই হিচাপে ৰমেনো আগবাঢ়িছে নিজৰ মাংস দোকানখনক লৈ পেলাই। বিভিন্ন ঠাইত বেলেগ বেলেগকৈ তেখেতৰ দোকান দিছে, বেলেগ বেলেগ ল'ৰা ৰাখি দিছে, নিজেও কাটে, লগতে এখন চব্জি দোকান দিছে। মাংস কটাৰ লগতে চব্জি দোকানো ৰমেনে দিয়ে। ৰমেনো আজিকালি বহুত ভাল এজন ব্যৱসায়ী হৈ পৰিছে। লগতে বিপুলে প্ৰথমতে তামোলৰ ব্যৱসায় কৰিছিলে যদিও আজিকালি ধুনীয়া এখন ডাঙৰ গেলামালৰ দোকান খুলিলে। যিহেতু বিপুলৰ বাপেকে অকণমান পইচাও দি সহায়ো কৰিলে, সেই হেতুকে গোটেইখিনি বস্তু সমিলমিলত তেওঁলোকে আজি এটা খুব ধুনীয়া জীৱন এটা পাইছে, খুব ধুনীয়াকৈ জীৱনটো উদযাপন কৰিছে। আচলতে কৰিব নোৱাৰা কাম মানুহে একো নাই পৃথিৱীত। যদি আপুনি ভাবে যে মোক এইটো কাম কৰিম, ডেফিনেটলি এদিন নহয় এদিন সেই কামটো কিন্তু কৰিব পাৰি। কেতিয়াও কামক সৰু ডাঙৰ বুলি বিচাৰ বিবেচনা কৰিব নালাগে। আমি শূন্যৰ পৰা আৰম্ভ কৰোঁচোন। শূন্যৰ পৰাই যদি আমি আৰম্ভ কৰোঁ, কিবা এটাতো এদিন কৰিব পাৰিম গৈ পেলাই। আমি হয়তো কেতিয়াবা ভাবোঁ যে টকা পাম, টকা পালে আমি কামটো কৰিম। টকাই হয়তো আকৌ এনেকৈ ভাবিছে যে কাম কৰিলেহে মই আহিম। জীৱনত একো এটা কৰিব নোৱাৰা মানুহবোৰে আচলতে বেলেগক কেনেকৈ তললৈ নামাব পাৰি সেইটো চেষ্টা কৰি থাকে। মদ খালে বুলি যে এজন ল'ৰা বেয়া হয়, চিগাৰেট খালে বুলি যে এজন ল'ৰা বেয়া হয়, সেইটো কথা কেতিয়াও নহয়। কেতিয়াবা তেওঁলোকৰ মনৰ ভিতৰত জ্বলি থকা জুইকুৰা অকণমান জুমি চাব লাগে। কি কাৰণে ল'ৰাটোৱে মদ খাইছে, কি কাৰণে ল'ৰাটোৱে চিগাৰেট খাইছে, কি ডিপ্ৰেশ্যনত পৰি আছে। কেতিয়াবা অকণমান নিজৰ বুলি ভাবি কেতিয়াবা অকণমান কাষ চাপি গৈ সুধি চাবচোন যে কি হৈছে, কিবা টেনশ্যন আছে। মদ খালে বুলিয়ে যে মানুহে চি চা কৰিব, মদ খালে বুলিয়ে যে তাক বেয়া চকুৰে চাব, সেইটো কথা নহয়। কিন্তু কিয় খাইছে যদি প্ৰশ্নটো আমি কৰোঁ, কিয় খাইছে যদি আমি সুধিবলৈ যাওঁ, কি কাৰণে মদ খাবলগীয়া পৰ্যায় আহি পৰিলে, কি কাৰণে চিগাৰেট খাবলগীয়া পৰ্যায় আহি পৰিলে, এই কথাখিনি যেতিয়া আমি ভালকৈ জুকিয়াই চাওঁ, চাবচোন বিভিন্ন কিছুমান চিন্তা লুকাই আছে। কাৰণ ল'ৰা মানুহ এজনৰ মন যায় নিজৰ ঘৰখন ভালকৈ চাবৰ কাৰণে, ল'ৰাজনৰ মন যায় নিজৰ মাকক নিজৰ পচন্দৰ কাপোৰ সাজ দিবলৈ, নিজৰ বায়েক ভনীয়েকক নিজৰ মনৰ মতে কাপোৰ পিন্ধাবলৈ, তেওঁলোকৰ ভাল পোৱা মতে বস্তু দিবলৈ, তেওঁলোকৰ বিয়াখন ধুমধামেৰে পাতিবলৈ প্ৰত্যেকজন ল'ৰাৰে মন যায়। কিন্তু যেতিয়া সমস্যা আহি পৰে, যেতিয়া টকাৰ সমস্যা আহি পৰে, যেতিয়া কামৰ সমস্যা আহি পৰে, তেতিয়া সকলো হেঁপাহ একগোট কৰি মনৰ মাজত ৰাখি ঘূৰি ফুৰিবলগীয়া হয়। আৰু সেই বিষখিনি কমাবৰ কাৰণে তেতিয়া তেওঁলোকে অকণমান মদ খাবলগীয়া হয়। শূন্যৰ পৰাও আমি আৰম্ভ কৰিব পাৰোঁ, শূন্যৰ পৰাও ডাঙৰ কিবা এটা আমি আশা কৰিব পাৰোঁ, যদিহে আমাৰ মনত
সৎ ইচ্ছা থাকে গতিকে আজি ভিডিঅ'টোৰ বৰ বিশেষ দীঘলীয়া নকৰোঁ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম যদিহে আজি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম গতিকে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল কুহি ডাবল থি আৰু যিসকলে পেজৰ পৰা চাই আছে আপোনালোককো জনাইছোঁ বহুত বহুত বেছি ধন্যবাদ তেন্তে আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল